আজিৰ দিনত আমাৰ BPF-এ 1 নম্বৰ পজিশ্যনত আছে, দুটা সমষ্টিতো আমাৰ 1 নম্বৰ পজিশ্যনত আছে। কৰ্মীসকলে বহুত কষ্ট কৰি আছে। আমি কৈছোঁ আমাৰ কৰ্মীসকলক কষ্ট কৰক, কষ্ট কৰাৰ ফলাফল আপোনালোকে খাবলৈ পাব। স্যার আজি আপনি বুথ পৰ্যায়ত মানে সভা অনুষ্ঠিত ৰাইজৰ সহাৰি কেনেকৈ পাই? বেয়াটো নহয়। মই ইয়াৰ আগত বনগাঁও ব্লক সমষ্টি হিচাপে মিটিং কৰিছিলোঁ বুথ কমিটিসকলৰ লগত, খুব ভাল। আজিও বৰ্তমানতো বেয়া নহয়, খুব ভাল, মুঠতে ভাল। একটা পলিং ষ্টেচনত অলপ কমজোৰ হৈছে আমাৰ, সেইটো ভাল কৰিবৰ কাৰণে সময় আছে এতিয়াও, মই সেই কথাটো কৈ দিছোঁ। ৰাইজক মেছেজ মানে সেইটোৱে যে BPF দলৰ যিসকল কৰ্মকৰ্তা আছে, যিসকলে কষ্ট কৰি আছে, ইহঁতক আশীৰ্বাদ কৰক আমাৰ BTC-বাসী ৰাইজে। নিশ্চয় আমি BTC ধ্বংস হোৱাটো আমি নিবিচাৰোঁ, BTC-টো বাচাব লাগে, সকলোৰে দায়িত্ব, বাছ সেইটোৱে।